নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ ডিফুৰ এগৰাকী বিশিষ্ট সমাজ সেৱকৰ বাসগৃহত আৰু তেখেতৰ নাম হৈছে শ্ৰী বীৰেন্দ্ৰ hanse ডাঙৰীয়া। আহক তেখেতৰ মনৰ কিছু কথা জানিবলৈ তেখেতৰ লগত বাৰ্তালাপ কৰোঁ। আহক, এয়া মোৰ ওচৰত বৰ্তমান আছে বীৰেন্দ্ৰ hanse ডাঙৰীয়া। আহক তেখেতৰ লগত কিছু বাৰ্তালাপ কৰোঁ। 367 নিউজ ইণ্ডিয়ালৈ মোৰ অশেষ ধন্যবাদ, অশেষ নমস্কাৰ জনাইছোঁ। আপোনালোকে মোক সুধিছে যে যোৱা কাৰ্বি আংলং সাহিত্য পৰিষদৰ 26টা সমষ্টিতে বিজেপি বিপুল সংখ্যক জয়যুক্ত কৰিছে। সেইটো সম্পৰ্কে মই ক'ব বিচাৰোঁ যে কাৰ্বি আংলং সাহিত্য পৰিষদৰ 26টা সমষ্টিতে বিজেপিয়ে যে ফলপ্ৰসূ লাভ কৰিব সেই সম্পৰ্কে আগৰ পৰা আমি অনুমান কৰি আছোঁ। কিন্তু বিজেপিৰ সংগঠন অতি শক্তিশালী সংগঠন আছিলে, গতিকে ইয়াত যে বিজেপিয়ে যে বিপুল সংখ্যক জয়যুক্ত কৰিছে তাৰ কাৰণে আমি চিন্তিত কৰিবলৈ একো প্ৰয়োজন নাই। চিন্তা কৰিব একো প্ৰয়োজন নাই, কিয়নো বাকী অন্য দল যিমান আছে আপোনালোকে জানে যে ইয়াত কংগ্ৰেছ দল বৰ্তমান নিষ্ক্ৰিয় হৈ আছে, ASDCও প্ৰায় নিষ্ক্ৰিয় বুলি ক'ব লাগিব। বাকী যি এটা দল উঠিছে APSLC, সেইটো যিমানখিনি প্ৰভাৱশালী হোৱা নাই। প্ৰভাৱশালী হৈছে মাত্ৰ ইলেকশ্যন কেইদিনমান আগতে তেওঁলোকৰ মাজত কিবা এটা মানুহে কিবা এটা ভুলকৈ বুজাই দিছে যে বিজেপি চৰকাৰে কাৰ্বি আংলঙত কিবা অনিষ্ট সাধন কৰিব নেকি এই বুলি ভাবে কাৰণে বাকী ইয়াৰ লোকেল সমাজে উঠি পৰি লাগিছে। সেইকাৰণে APSLC অলপ হ'লেও আগবাঢ়িছে। গতিকে 26টা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিছে, তাৰ কাৰণে আমি কোনো চিন্তা ভাৱনা কৰিব দৰকাৰ নাই। ডাঙৰীয়া, যিহেতু নেকি আপোনাৰ বিজেপিত বহু বছৰ কাম কৰি আহিলে, সেই কাম কৰা সময়ত আৰু ইলেকশ্যন সময়ত আপোনাৰ টিকেট দিয়া বুলি আমি শুনিবলৈ পাইছোঁ বা জানিবলৈ পাইছোঁ যে আপোনাক টিকেট দিয়া কথা আছিলে, কিন্তু বিজেপিৰ তৰফৰ পৰা আপোনাৰ টিকেট দিয়া নহ'ল, কিয়? একচুৱেলি এইটো বিজেপিৰ ফালৰ পৰা মোক যদি টিকেট দিয়া হয় খুব ভালেই আছিলে, কিন্তু মই সৰুৰে পৰা ক'বলৈ গ'লে 15-16 বছৰৰ পৰাই মই 15-17 বছৰ বয়সৰ পৰা মই RSSৰ লগতে জড়িত আছোঁ আৰু প্ৰায় 45 বছৰ ধৰি বৰ্তমানলৈকে মই 45 বছৰ ধৰি এই RSSৰ লগতে জড়িত আছোঁ। মাজতে মই বিজেপিৰো কাম কৰিছোঁ। তেতিয়া অৰুণ তেৰাং দিনত মই ডিষ্ট্ৰিক্ট ভাইচ প্ৰেচিডেণ্ট মোৰ দায়িত্ব আছিলে। সেই হিচাপত মই খুব সক্ৰিয়ভাৱে তেতিয়া কৰিব পৰা নাছিলোঁ, কিয়নো তেতিয়া সেই বিজেপিৰ প্ৰভাৱ সিমান নাছিলে। বিজেপিৰ প্ৰভাৱ যোৱা বছৰ, তাৰ আগৰ বছৰ যিটো সৰ্বানন্দ সোণোৱাল যেতিয়া চিফ মিনিষ্টাৰ হৈছিলে, সেই সময়ত যিটো MLA ইলেকশ্যন, সেই MLA ইলেকশ্যন অসমত বিজেপি চৰকাৰ হৈ গ'ল। তেতিয়াৰ পৰা আমাৰ অসমত লগতে কাৰ্বি আংলঙতো বিশেষভাৱে বিজেপি প্ৰভাৱিত হৈছে। সেয়েহে মই তেতিয়াও টিকেট কিন্তু বিচাৰিছিলোঁ, তেতিয়াও মোক বিজেপিৰ ফালৰ পৰা টিকেট দিয়া হোৱা নাই। আৰু এইবাৰো ভাবিছিলোঁ টিকেট বিচাৰিম, কিন্তু বিজেপিৰ ফালৰ পৰা মোক টিকেট দিয়া অহা নাই। তথাপি মই বেয়া পোৱা নাই, কিয়নো আমি আগতে মই ভাবিছিলোঁ পলিটিকেল লাইনত বা ৰাজনীতিত মই কেতিয়াও ভৰি নিদিওঁ বুলি ভাবিছিলোঁ। কিন্তু যোৱাবাৰৰ যেতিয়া MSC ইলেকশ্যন হৈছে, সেই সময়ত আমাৰ কিছুমান স্বয়ংসেৱক অৰ্থাৎ RSSৰ ল'ৰাবিলাককো তেতিয়া টিকেট দিয়া হৈছিলে। তেতিয়া ময়ো বিচাৰিছিলোঁ, তেতিয়া মোকো টিকেট দিয়া নহ'ল। কিন্তু এইবাৰো ভাবিছিলোঁ তেতিয়া যদি RSSৰ ল'ৰাবিলাকে যদি টিকেট বিচাৰি বিজেপিৰ পৰা টিকেট পায়, মই ভাবিছিলোঁ মই টিকেট পাম নেকি, হিচাপে মই টিকেট দাবীদাৰ হৈছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ মই টিকেটটো নেপালোঁ। ইয়াৰে মাজত আপোনাৰ আম আদমি পাৰ্টিটো আপুনি মাজত কৰিছে বুলি আমি গম পাইছিলোঁ। আম আদমি পাৰ্টিত যেতিয়া আপুনি কৰিছে, তেতিয়া আপুনি ভাবিছিলে নেকি আপোনাৰ তাত টিকেট দিব বুলি? একচুৱেলি মই আম আদমি পাৰ্টিত তেনেকৈ কৰা নাছিলোঁ। আম আদমিৰ পাৰ্টিত মই কাম কৰা নাছিলোঁ, কিয়নো মই
স্বয়ংসেৱক হিচাপে তেনেকৈ আম আদমি পাৰ্টিত যাবলগীয়া তেনেকৈ প্ৰয়োজন অনুভৱ কৰা নাই। কেইদিনমান আগৰ পৰা তথাৎ 2 বছৰমান আগৰ পৰা কিছুমান আম আদমি পাৰ্টি মানুহে মোৰ ওচৰত আহে, মোৰ ঘৰতো আহে, আহি পেলাই কেতিয়াবা ধেমালিতে মোক ফটো চটোবিলাক টুপিবিলাক পিন্ধাইছিলে। সেইটো ফটোটো তেওঁলোকে লৈ গ'ল। লৈ যোৱাৰ কাৰণে হয়তো এই কেইদিনমান আগতে এই বস্তুটো মানে আপলোড কৰি মোক অলপমান বিপদত পেলাই দিছে। একচুৱেলি মই ঠাট্টা কৰাৰ নিচিনা মোক কৰিলে আৰু একচুৱেলি মই আম আদমি পাৰ্টি তেনেকৈ জইন কৰা নাছিলোঁ। সেইটোৱে। আৰু বিশেষ এতিয়া আপুনি যোনটো নিৰ্দলীয়কৈ উঠিছিলে, নিৰ্দলীয় যোনটো আপুনি কৰিলে, সেইটোত কেনেকুৱা আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিলে, অনুভৱটো কেনেকুৱা থাকিলে? নিৰ্দলীয় হিচাপে মই নমিনেশ্যনটো দিছিলোঁ, কাৰণ এই কোনোবা এজন ল'ৰাই মোক কৈ আছিলে যে আপুনি টিকেটটো পোৱা নাই, কিন্তু আপুনি ডিফু চহৰত বা লুম্বাজং এলেকাত আপোনাৰ বহুত জনপ্ৰিয়তা আছে, গতিকে সেই জনপ্ৰিয়তাৰ ক্ষেত্ৰত আপুনি যদি নিৰ্দলীয় হৈ খেলে তথাপি আপুনি জিকি যোৱাৰ চান্স আছে বুলি বোলে মোক খুব অনুপ্ৰাণিত কৰিছিল। কিন্তু মই বহুত চিন্তা কৰিছোঁ, কিয়নো বিজেপি চৰকাৰ এইটো বৰ্তমানলৈকে খুব ভালেই আছে, কিয়নো তাতে খুঁত মই পোৱা নাই। বিজেপি চৰকাৰ যিটো কৰি আছে ভালেই কৰি আছে, গতিকে সেই বিজেপি চৰকাৰে যেতিয়া ভালেই কৰিছে আৰু মোৰে পাৰ্টি বুলি মই আগৰ পৰা ভাবি লৈছোঁ, গতিকে তাৰ বিৰুদ্ধে মই খেলিবলৈ মোৰ মন নাছিলে। তথাপি ভাবিছিলোঁ যে এবাৰ খেলি চাম নেকি, যাৰ কাৰণে মই ইণ্ডিপেণ্ডেণ্ট হৈ নমিনেশ্যনটো ফাইল কৰিলোঁ। নমিনেশ্যন ফাইল কৰাৰ পিছত মনে মনেকৈ মই ফাইল কৰিলোঁ, ঘৰৰ পৰা কোনো তেনেকৈ সমৰ্থন পোৱা নাছিলোঁ। ফাইল কৰাৰ পিছত ঘৰৰ সকলো মানুহে মোক গম পালে যে নমিনেশ্যন ফাইল কৰিছে বুলি পেলাই। তেতিয়া ঘৰৰ পৰা মই বহুত কথা শুনিবলগীয়া হৈছিল, যাৰ কাৰণে মই ঘৰত অলপমান অশান্তি অনুভৱ কৰিছোঁ। সেয়ে মই ভাবিছিলোঁ যে অশান্তি হোৱাতকৈ শান্তি হোৱাই ভাল, গতিকে মই নিজে গৈ মই উইথড্ৰ কৰি দিলোঁ নিৰ্দলীয় পাৰ্টিৰ পৰা। যেতিয়া আপুনি আকৌ ৰিটাৰ্ণ লৈ ল'লে, আপোনাৰ যোনটো নমিনেশ্যন আপুনি ফাইল ৰিটাৰ্ণ কৰি ল'লে, তাৰপিছত আপোনাক কোনোবা পাৰ্টীয়ে আপোনাক ইনভাইট কৰিছিলে নেকি যে আপুনি আহক আমাৰ পাৰ্টিত যোগদান দিয়ক বুলি? মই উইথড্ৰ কৰাৰ আগলৈকে 2-এজনক মই কথাটো কৈছিলোঁ যে মই নমিনেশ্যনটো ফাইল কৰিলোঁ ইণ্ডিপেণ্ডেণ্টৰ পৰা, কিন্তু 2-এটা পাৰ্টিৰ পৰা মোক কৈছিলে ধন্যবাদ, আপোনাক অশেষ ধন্যবাদ জনাইছোঁ, আপুনি কাম কৰক, আমি সহায় কৰিম। এনেকৈ 2-এটা পাৰ্টিয়ে ওলাইছিলে, স্পেচিয়েলি SLC পাৰৰ পৰা মোক তেনেকৈ এটা কৰিছিলে। কিন্তু মই মনতে ভাবিছিলোঁ মোক বাহিৰৰ পৰা ছাপোৰ্ট কৰিব, যেতিয়া কিমান দূৰ সম্ভৱ হ'ব মই এইটো ভবা নাছিলোঁ, ভাবিব পৰা নাছিলোঁ। যাৰ কাৰণে মই নিজে থিৰাং কৰি পেলাই ইণ্ডিপেণ্ডেণ্ট খেলিছোঁ। তেতিয়া মই যিটো পিতৃ সংগঠন বুলি ক'ব লাগিব, আৰু বিজেপি সংগঠনৰ লগত মই তেনেকৈ সংঘাত হ'বলৈ মই বিচৰা নাই। সেইকাৰণে মই পাৰ্টি হাইকমাণ্ডৰ কথা মানি পেলাই মই নিজে উইথড্ৰ কৰি লৈছোঁ। বৰ্তমান এতিয়া আপুনি আকৌ বিজেপিতে যোগদানত আছে, বিজেপি কাৰ্যকৰ্তা হিচাপতে আছে এতিয়া বৰ্তমান? বৰ্তমানো তেনেকৈ মই আগৰ পৰা তেনেকৈ বিজেপি ঠিক সক্ৰিয়ভাৱে নহ'লেও মোকতো চবেই কয় যে আপুনিতো বিজেপিৰ এজন সক্ৰিয় কাৰ্যকৰ্তা বুলি কয়, কিন্তু আমি আচলতে বিজেপিৰ সক্ৰিয় কাৰ্যকৰ্তা বুলিও ক'ব নোৱাৰিম। কাৰণ কিন্তু মই যদি ক'বলৈ গ'লে প্ৰথম ইয়াৰ কাৰ্বি আংলঙত যেতিয়া বিজেপি জন্ম হৈছিলে, তেতিয়া মই উদ্যোগ লৈছিলোঁ। তেতিয়াও মই কাৰ্বি আংলঙৰ জিলাৰ RSSৰ জিলা কাৰ্যবাহী হিচাপে দায়িত্ব লৈছোঁ। তেতিয়া কৰ্ণাটকৰ পৰা এজন প্ৰচাৰক আহিছিলে, সেই প্ৰচাৰকৰ দ্বাৰা আমি ইয়াত বিজেপিৰ পাৰ্টিটো খাৰা কৰিবলৈ চেষ্টা কৰিছিলোঁ। সেই তেতিয়াৰ পৰা কিন্তু বিজেপি ইয়াত কাম চলি আছে আৰু বৰ্তমানলৈকে চলি আছে। কাৰণ আমি বেগদূৰতহে থকা মানুহ, আচলতে কাৰোবাক সেইটো উঠাই মানে বিজেপি কামটো কৰাবলৈ গৈছোঁ, কিন্তু আমি পিছত আছোঁ তাৰমানে। কিন্তু নিজে খুব এক্টিভলি বিজেপিৰ কাৰ্যকৰ্তা হিচাপে আমি তেনেকৈ কাম কৰা নাই।
সেয়েহে মানে মোক চবেই বিজেপি বুলিয়ে কয় মানে আৰু একচুৱেলি মই বিজেপিৰ পূৰা কাৰ্যকৰ্তা বুলি মোক ক'ব নোৱাৰি। যোৱা 23 জুন তাৰিখে কাৰ্বি আংলং সাহিত্য পৰিষদৰ 71 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। সেই সময়ত কাৰ্বি আংলং মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিয়ৰাম ৰহাংদেৱে কৈছিলে যে আমি কাৰ্বি আংলঙৰ উন্নতিৰ কাৰণে 18 ঘণ্টা আমি কাম কৰিম, বাকী যিটো 6 ঘণ্টা সেইটো তেখেতৰ নিজৰ কিবা তেনেকৈ বিশ্ৰামৰ প্ৰয়োজন, বাকী সকলো কাম কিন্তু 18 ঘণ্টা তেখেতে কাম কৰিম বুলি কৈছিলে। হয়, তেখেতে কৰিব পাৰিব, কিয়নো তেখেত এনাৰ্জেটিক আছে, তেওঁ বৰ্তমানলৈকে য়াং হৈ আছে আৰু তেখেতে যেনেধৰণে কাম কৰিছে মই ভাবোঁ তেখেতে কামটো 18 ঘণ্টা সঁচাকৈ কৰিব পাৰিব, কিয়নো আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হয় তেখেতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 75 বছৰ পাৰ হ'ল, তথাপি তেখেতে যেনেধৰণে উদ্যমে যিটো উদ্যমেৰে কাম কৰি আছিলে আমাৰ ইয়াৰ কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তেনেকৈ কৰিব পাৰিব বুলি মই আশা কৰোঁ। বৰ্তমান টিম কাৰ্বি আংলঙে যিটো পদক্ষেপ গ্ৰহণ কৰি আছে, তেখেতসকলে যোৱা সাহিত্য পৰিষদৰ বিজয়ী হোৱাৰ পিছত তেখেতসকলে কৈছিলে যে কাৰ্বি আংলঙত শান্তি প্ৰগতি আৰু উন্নতিৰ হেৰিৰ কাৰণে তিনিটা পদক্ষেপ গ্ৰহণ কৰিম বুলি কৈছে আৰু তেখেতসকলে সঁচাকৈ গ্ৰহণ কৰিব মই ভাবোঁ, কিয়নো কাৰ্বি আংলঙত বৰ্তমানটো তেনেকৈ আমি অশান্তি হিচাপে দেখা নাই। যিমানখিনি দেখিছোঁ আজি কিছু মাহৰ আগৰ পৰা যোৱা বছৰৰ পৰা আমি কাৰ্বি আংলঙত প্ৰায় শান্তিয়ে দেখিছোঁ আৰু উন্নতিও বহুত দেখিছোঁ। উন্নতি হৈছে বুলি আমি অনুমান কৰিব পাৰোঁ, যিহেতু বৰ্তমান ডিফু চহৰত যিটো দেখিছে আমি সকলোৱে ভাবোঁ যে ডিফু চহৰত দেখাৰ লগে লগে যেন কাৰ্বি আংলংখন এটা প্ৰগতিৰ পথতে আছে বুলি আমি অনুমান কৰিব পাৰোঁ। আপুনি শিক্ষাৰ ওপৰত কি মন্তব্য দিব বিচাৰে, কেনেকৈ আশা কৰে আপুনি কাৰ্বি আংলঙৰ তৰফৰ পৰা, যিহেতু নেকি এইবাৰ হাই ছেকেণ্ডেৰী এক্সাম হৈ গ'ল, মেট্ৰিক এক্সাম হৈ গ'ল, আমাৰ কাৰ্বি আংলঙতো বহুত ফলাফলটো দেখিবলৈ পোৱা যোৱা নাই এনেকুৱাকৈ, কিন্তু ৱেষ্ট কাৰ্বি আংলঙতো আপুনি যেনেকৈ দেখি পায় ছায়েন্স ছিষ্টেমটো নায়েই ক'ব পাৰে, নায়েই বুলি ক'ব পাৰে, জিৰ' একদম জিৰ'। সেইটোৰ ওপৰত আপুনি টিম কাৰ্বি আংলঙক কি বুলি মন্তব্য দিব আপুনি? একচুৱেলি শিক্ষাৰ ক্ষেত্ৰত আজি কাৰ্বি আংলং অট'নমাছ কাউন্সিল 71তম সংখ্যক হৈ গৈছে। 71তম প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে, কিন্তু কাৰ্বি আংলং সাহিত্য পৰিষদে যোৱা 1951-52ৰ পৰা নিজা স্বচালিত শাসন চলাই আহিছিলে। সেইফালৰ পৰা আমি চাবলৈ গ'লে আজি 71 বছৰ হৈ গ'ল কাৰ্বি আংলং সাহিত্য পৰিষদে। দেখিছোঁ কাৰ্বি আংলঙত আমাৰ শিক্ষাৰ মানদণ্ড বহুত উন্নতি হোৱা নাই বুলি আমি ভাবোঁ, কিয়নো আমাৰ কাৰ্বি আংলঙত শিক্ষাৰ ক্ষেত্ৰত ইমানখিনি আগতে যিসকল ব্যক্তিয়ে কাৰ্বি আংলং শাসন কৰি গুচি গ'ল তেখেতসকলৰ পৰা শিক্ষাৰ ক্ষেত্ৰত বেছিকৈ জোৰ দিয়া নাই নেকি, এনেকুৱা মোৰ এটা অনুভৱ হৈ আছে। আৰু আজি কেইবছৰৰ পৰা অনুমান কৰিছে যোৱা 2001 চনৰ পৰাও তেনেকৈ আজি 22 বছৰ আহি পালে, তথাপি সেই সময়তো কাৰ্বি আংলং সাহিত্য পৰিষদে শিক্ষাৰ ক্ষেত্ৰত বেছি আগভাগ ল'ব পৰা নাই। মই অনুমান কৰি আছোঁ কাৰ্বি আংলঙৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ দিশত তেওঁলোকে ইমান ধাউতি নাই, যাৰ কাৰণে আজি আমি দেখিছোঁ মেট্ৰিক পৰীক্ষাত হওক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত হওক, তেনেকৈ হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পৰীক্ষা এইবিলাক ফলাফল খুব উন্নতভাৱে দেখুৱাব পৰা নাই। মোৰ অনুমানত মই এইটোও ভাবিছোঁ, মই সমাজসেৱক হিচাপে মই ইষ্ট আৰু ৱেষ্ট কাৰ্বি আংলং দুয়োটা ডিষ্ট্ৰিক্টতে মই গৈ থাকোঁ। বিশেষকৈ মই একল বিদ্যালয়ৰ কাৰণে মই যাওঁ। একল বিদ্যালয় যিটো শিক্ষা অনুষ্ঠান এটা
বেচৰকাৰী শিক্ষা অনুষ্ঠান, সেই শিক্ষা অনুষ্ঠানৰ জৰিয়তে আমি সেইটো গৈছোঁ। তাতো আমি সেইটো কাৰণে কৈ আছোঁ যে কাৰ্বি আংলঙে আজি 71 বছৰ তেওঁলোকে নিজস্ব সাহিত্য শাসন পাইছে। সেই ক্ষেত্ৰত নিজস্ব সাহিত্য শাসন থকাৰ পিছতো কাৰ্বি আংলঙত একল বিদ্যালয় আমি আনিবলগীয়া হৈছে। এইটো কাৰণে আনিবলগীয়া হৈছে যে ইয়াত শিক্ষাৰ মানদণ্ড খুব বেছি হোৱা নাই, যাৰ কাৰণে একল বিদ্যালয়ৰ দ্বাৰা আমি আজি 450খন বিদ্যালয় আমি চলাই আহিছোঁ। আৰু সেই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ শিক্ষাৰ মানদণ্ড অলপমান উন্নতি আছে, তেওঁলোকৰ আচাৰ ব্যৱহাৰ সকলোবিলাক ক্ষেত্ৰতো ভাল হৈছে। তেওঁলোকে ক্লাছ 1ৰ পৰা ক্লাছ 4লৈকে আমি তেওঁলোকক আমি শিক্ষা দিছিলোঁ, আৰু তেওঁলোকক 5টা শিক্ষাৰে আমি শিক্ষা দিছিলোঁ, যেনেকৈ আমি ক খ গ বা প্ৰাথমিক শিক্ষা, স্বাস্থ্য, স্বাভিমান জাগৰণ, গ্ৰাম বিকাশ আৰু সংস্কাৰ, এই 5টা শিক্ষা নীতিৰে শিক্ষা দিয়া হৈছিলে। সেইকাৰণে এই ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে নিজৰ শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়িব লাগে তেওঁলোকৰ সৰুৰ পৰা আমি শিক্ষা দিছোঁ। আৰু স্বাস্থ্য ক্ষেত্ৰত কেনেকৈ নিৰোগী হ'ব লাগে, স্বাস্থ্যৱান হ'ব লাগে, সেইবিলাক ক্ষেত্ৰত আমি শিক্ষা দিছোঁ। আৰু স্বাভিমান জাগৰণ, কেনেকৈ স্বাভিমান নিজে কেনেকৈ স্বাভিমান থাকিব সেইটো, আৰু গ্ৰাম বিকাশ, নিজৰ গাঁওখনৰ কেনেকৈ বিকাশ হ'ব লাগে সেই ক্ষেত্ৰত, আৰু সংস্কাৰ মানে নিজৰ স্বধৰ্মৰ ক্ষেত্ৰত আমি কেনেকৈ সংস্কাৰিত হ'ব পাৰে সেইবিলাক ক্ষেত্ৰত আমি ল'ৰা ছোৱালীবিলাকক শিক্ষা দি আহিছোঁ। যাৰ কাৰণে তেওঁলোকে এতিয়া শিক্ষাৰ ক্ষেত্ৰত অলপমান মানদণ্ড উন্নতি হৈছে। কিন্তু মোৰ অনুমান কাৰ্বি আংলঙৰ মানুহে বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰতে বেছিকৈ মনোযোগ দিছে, আৰু সেইকাৰণে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে খুব বেছি মনোযোগ দিয়া নাই বুলি মই অনুমান কৰি আছোঁ। একচুৱেলি আমাৰ কাৰ্বি আংলঙৰ যি বাসী হিচাপে, আমি কাৰ্বি মানুহ হিচাপে আমি শিক্ষাৰ দিশত আগবাঢ়িবৰ কাৰণে সকলোৱে চেষ্টা কৰা উচিত। উদাহৰণস্বৰূপে আমি যদি চাবলৈ যাওঁ, সৰু এটা জিলা ডিমা হাছাওটো সৰু এটা জিলা, তাৰ মানুহবিলাকেও তেনেকৈ ৰাজনৈতিক ক্ষেত্ৰতো তেওঁলোকে অলপমান চিন্তা চৰ্চা কৰে। কিন্তু হ'লেও ডিমা হাছাওৰ তেওঁলোকে বাসীসকলে, ডিমা হাছাওৰ জনতাসকলে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰতো খুব প্ৰাধান্য দিছিলে। সেইকাৰণে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো মানদণ্ড আমাৰ কাৰ্বি আংলঙতকৈ সিহঁতৰ অলপমান উন্নত বুলি আমি দেখিছোঁ। কাৰ্বি আংলঙৰ শিক্ষাৰ ক্ষেত্ৰত আমি ইমান উন্নত বুলি আমি ভবা নাই। তাৰ কাৰণে আমাৰ ইয়াত চৰকাৰে, বৰ্তমান যিটো চৰকাৰে, তেওঁলোকে কাৰ্বি আংলং সৰ্বাংগীন উন্নতিৰ কাৰণে যি চেষ্টা কৰিম বুলি চেষ্টা কৰিছে। বিশেষকৈ আমাৰ কাৰ্বি আংলঙৰ এই কণ ল'ৰা ছোৱালীৰ ওপৰত শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়িব লাগে সেই ক্ষেত্ৰত তেওঁলোকে বেছি জোৰ দিয়া উচিত। সেইটো জোৰ দিয়া উচিত, তেতিয়াহে আমাৰ কাৰ্বি আংলঙৰ ভৱিষ্যত উন্নতি হ'ব বুলি আমি ভাবোঁ। আনকি যি কি নহওক, তাৰ লগতে যদি সামাজিক ক্ষেত্ৰত যদি চাবলৈ যাওঁ, তে সামাজিক ক্ষেত্ৰৰ সকলো সমাজকো তেনেকৈ সামৰিব ল'ব লাগিব। যেনেকৈ ইয়াত বহুতো জাতি উপজাতি আছে, সকলো ক্ষেত্ৰতো সকলোৰ লগতে সমন্বয়টো ৰাখিব লাগিব। আৰু বিশেষ এটা ক'ব বিচাৰিছোঁ যে আমি শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ উঠি অহা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কাৰ্বি আংলং অট'নমাছ কাউন্সিলে বেছি জোৰ দিয়া উচিত, সেই বুলি ভাবোঁ মই। কাৰ্বি আংলঙৰ যোনটো নেকি দীৰ্ঘদিনীয়া দাবী আৰ্টিকল 244A, সেইটো বিষয়ত আপুনি কিবা ক'ব নেকি? সেইটো বিষয়েতো অলপ ক'বলৈ কেতিয়াবা মন যাওঁ। একচুৱেলি এই আৰ্টিকল 244A সম্পৰ্কেতো যোৱা প্ৰায় 33-34 বছৰ ধৰি দাবী কৰি আহিছে। সেই সময়তো ময়ো বহুত তেনেকৈ আন্দোলনকাৰীসকলৰ, যেনেকৈ কাছডিকম হওক বা SJC-সকলৰ, তেওঁলোকৰ লগতো মোৰ সম্পৰ্ক আছিল। তেওঁলোকে দাবী কৰি আহিছে যে আৰ্টিকল 244A যদি ইমপ্লিমেণ্ট হয়, সেই ইমপ্লিমেণ্ট হ'লে কাৰ্বি আংলঙৰ ক্ষেত্ৰত বহুত উন্নতি হ'ব বুলি ভাবে। কিয়নো তেওঁলোকে ভাবিছে যে বৰ্তমান যিটো সাহিত্য পৰিষদ আমাৰ আমাক পাৱাৰ প্ৰদান কৰা আছে, তাতকৈ মানে
244 আৰ্টিকল যদি পোৱা যায় তেতিয়া সাহিত্য ৰাজ্য হিচাপে তেনেকৈ হেৰি আমি লাভ কৰিম। গতিকে আমাৰ এই স্থানীয় মানুহবিলাকে ভাবিছে যে আমি শিক্ষাৰ ক্ষেত্ৰতো অলপ উন্নতি কৰিব পাৰিব বুলি তেওঁলোকে ভাবিছে। সেইকাৰণে এইটো ক্ষেত্ৰত সদায় তেওঁলোকে দাবী কৰি আহিছে। যিহেতু নেকি ডিমা হাছাও জিলা মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লছাই কৈছিলে যে বাহিৰাগত অনুপ্ৰৱেশকাৰী মানুহবিলাকক যে ডিমা হাছাও জিলাত আহিব দিয়া নহ'ব বুলি। সেই হিচাপত টিম কাৰ্বি আংলঙে আমাৰ ডক্টৰ ত্ৰিবিক্ৰম ৰংহাং ডাঙৰীয়াই কি কৰাটো ভাল হ'ব তাৰ বিষয়ত আপুনি কিবা ক'ব নেকি? দেৱলাল গাৰ্লছাই যিটো ঘোষণা কৰিছে খুবেই ভাল পদক্ষেপ লৈছে বুলি মই ভাবোঁ। কিয়নো ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাই দুয়োটাই স্বশাসিত পৰিষদ আছে, গতিকে দুয়োটাও সমানে পাৱাৰ আছে। গতিকে দেৱলাল গাৰ্লছাই এইটো ঘোষণা কৰিব পাৰিছে যে অনুপ্ৰৱেশকাৰী কোনো এজন অনুপ্ৰৱেশকাৰী ইয়াত প্ৰৱেশ কৰিব দিয়া নহ'ব। এইটো কথাটো খুব উচিত কথা কৈছে। তেনেকুৱা পাহাৰীয়া জিলা এতিয়া কাৰ্বি আংলং জিলা ক্ষেত্ৰতো আমাৰ যিটো মুখ্য কাৰ্যবাহী সদস্য তুলৰাম ৰংহাংদেৱে সেইটো কথালৈ তেখেতে যেনেধৰণে কৈছে তেনেধৰণৰ ঘোষণা কৰাটো মই ভাবোঁ আৰু তেখেতে কৰিব বুলি মই ভাবোঁ। কিয়নো তেখেতে কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে, যেনেকৈ কাৰ্বি আংলঙত বহিৰাগতবিলাক আহি কাৰ্বি আংলঙৰ ভূমিত দখল কৰিছে। এনেকৈ এফালে লাংকাইজান ছাইডত হওক আৰু এফালে নাগালেণ্ডৰ ওচৰত লাহৰিজানৰ ওচৰত আৰু ক'ৰবাত তেনেকৈ বহিৰাগতবিলাক আহি তেওঁলোকে ঘৰ বান্ধিছে, তেওঁলোকে খেতি বাতি কৰিছে। সেইবিলাকৰ ওপৰত তেখেতে উচ্ছেদ কৰিছে আৰু তেওঁলোকক ইভেকশ্যন কৰিছে। সেইবিলাকৰ তেখেতে খুব সাহসী পদক্ষেপ লৈছে বুলি ভাবোঁ। আৰু ভৱিষ্যতেও যাতে বহিৰাগতই আমাৰ কাৰ্বি আংলঙত প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে তেখেতে পদক্ষেপ লোৱা উচিত বুলি মই ভাবোঁ। গতিকে সেইটো ক্ষেত্ৰত আমি সকলো ৰাইজে ভাল পাম। কিয়নো বহিৰাগত যেতিয়া আমাৰ কাৰ্বি আংলঙৰ নিচিনা পিছপৰা জেগাত তেওঁলোকে সোমাব, আমাৰ কাৰ্বি আংলঙৰ কাৰ্বি মানুহৰ অস্তিত্বই নাইকিয়া কৰি পেলাব। সেই হিচাপত এতিয়াৰ পৰা তেখেতে এইটো পদক্ষেপ লোৱা উচিত বুলি মই ভাবোঁ। ডাঙৰীয়া, শেষত মই আৰু এটা প্ৰশ্ন সুধিব বিচাৰিম। যিহেতু নেকি আপুনি সমাজসেৱক হিচাপে আপুনি কাম কৰি আহি আছে, সেইটো হিচাপত নৱপ্ৰজন্ম হিচাপত আপুনি নৱপ্ৰজন্মক কি মেছেজ দিব বিচাৰে? কেনেকুৱা ধৰণৰ, মানে যদি এডুকেশ্যনৰ হৈ গ'ল বা জবৰ ক্ষেত্ৰত হৈ গ'ল বা কেনেকুৱা ধৰণৰ হৈ গ'ল, কি কৰিলে ভাল হ'ব বুলি আপুনি কি ছাজেষ্ট কৰিব বিচাৰিব? মই সমাজসেৱক হিচাপে মই নৱপ্ৰজন্মক এইটোৱে ক'ব বিচাৰিছোঁ যে আমি কাৰ্বি আংলঙত শিক্ষাৰ ক্ষেত্ৰতো বহুত পিছ পৰি আছে বুলি সকলোৱে কয় আৰু আমি সকলোৱে জানো। গতিকে আমি কাৰ্বি আংলঙত যিমানখিনি আমি উঠি অহা ল'ৰা ছোৱালীবিলাকে বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰতে তেওঁলোকে বেছি মনোনিৱেশ কৰি আছে। মই ভাবোঁ ৰাজনৈতিক ক্ষেত্ৰত তেওঁলোকে বেছি মনোনিৱেশ কৰিব নালাগে, তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰতহে বেছি মনোনিৱেশ কৰিব লাগিব। যেতিয়া শিক্ষাৰ তেওঁলোকে উন্নতি কৰিব, শিক্ষাৰ্থীৰ হাত আগবাঢ়ি যাব, তেতিয়া কাৰ্বি আংলং সাহিত্য পৰিষদে বা কাৰ্বি আংলং জিলাই নিজে অট'মেটিকেলি এই উন্নতি পথত যাব বুলি মই ভাবোঁ। সেইকাৰণে নতুন প্ৰজন্মক বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰতে তেওঁলোকে মনোনিৱেশ কৰাটো বেছি উচিত এই বুলি ভাবোঁ। গতিকে আৰু নতুন প্ৰজন্মক এইটোৱে ক'ব বিচাৰোঁ, তেওঁলোকে নিজৰ দেশভক্ত আৰু বা নিজৰ মাতৃভূমিক ভাল পোৱাটো উচিত বুলি মই ভাবোঁ। ধন্যবাদ থাকিল হানছে ডাঙৰীয়া। ধন্যবাদ মোৰ ফালৰ পৰাও 365 নিউজ ইণ্ডিয়া সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। এয়া আছিল আমাৰ ডিফুৰ বিশিষ্ট সমাজসেৱক বীৰেন্দ্ৰ হানছে ডাঙৰীয়া। আৰু এই মজিয়াৰ পৰাই
আপোনাৰ 365 নিউজ ইণ্ডিয়াৰ দৰ্শকসকলকো ধন্যবাদ দিলোঁ। নমস্কাৰ। কাৰ্ডন।